ঐ উঠছোন, কি হৈছে বে তোৰ? ঐ উঠছোন, কি হ'ল বে তোৰ? উঠ। ঐ কি হৈছে বে তোৰ? ঐ কি হৈছিল? তাত যে পৰি আছিলি, কোনে কি কৰিছিল তোক? ঐ তই মাল খাৱা নেকি? কি হৈছিল কচোন ক গোটেইখিনি? এবছৰ আগত আহিলা? আহিলো, বল বল, দেৰি হ'ল আজি। ঐ তই এবাৰ মেট্ৰিক পাছ কৰি ক'ত এডমিশ্যন ল'বি? কটনত ল'ম বুলি কিনে ভাবিছোঁ। তোৰ ৰিজাল্ট ভালে হ'ব, ছাৰহঁতে কৈ থাকে নহয়। বল বল। মা 10 টকা এটা দিয়াচোন। 5 টকাই আছে, দেউতাৰে গোটাইখিনি লৈ গ'ল। নালাগে দে, সদায় নিচিনা আজিও বকুলৰ পৰা পইচা ল'ব লাগিব। ঐ এইটো তহঁতৰ দেউতাৰে নহয় জানো? বল ঘৰলৈ লৈ যাওঁ। মন, তই আজি টিউচন নগলি যে? বহুত কথা বকুল। বহুত কথা মানে? মোৰ ঘৰৰ অৱস্থা বেয়া হৈ আছেও দিনে দিনে। মায়ে যিখিনি কামাই পইচাখিনি, সেইখিনি পইচা দেউতাৰ মদ খাওঁতে আৰু মোৰ পঢ়া খৰচতে গুচি যায়। তই এইবোৰ কি কৈছ? মই কিবা এটা কৰিব চাম নহয়। হ'ব বকুল, তোৰ সহায় আৰু নালাগে মোক। তোৰ ভৰসাত আৰু মই কিমান দিন চলিম? হ'ব, বহুত হ'ল। আজি তোৰ কি হৈছে? ইমান খঙত আছ যে? মই ভাবিছোঁ পঢ়াৰ লগতে আমাৰ বন্ধুত্বও এৰি দিওঁ বুলি। বহুত হ'ল বকুল, তোমাৰ পৰা আৰু কিমান লৈ থাকিম? কিমান আৰু এনেকৈ চলি থাকিম? হ'ব বকুল। হ'ব, তই যি কৰা কৰ। আজিৰ পৰা তোৰ আৰু মোৰ বন্ধুত্ব নাই। আৰু আশা কৰিলোঁ নেক্সট টাইম লগ পালে যাতে ভাল মানুহ লগ পাওঁ। বাই।